নুনু নথকা মহন্তৰ ধুনু ধুনু পৰিয়াল কেনেকৈ মোৰ সম্পত্তিয়েই নাই বাইদেৱে কাম কৰি খাই দেওবৰীয়া বজাৰত মাছ বিক্ৰী কৰি থকা অৱস্থাত বাইদেউ ৰাতি ঠাণ্ডা পাই কান্দিছে ফেষ্টিভেল মহন্তই জাবৰ পেলোৱা ঠাই জংঘলৰ মাজত দুজন যুৱক যুৱতী উদ্ধাৰ বাঁহী মেইন বজাব জানিলেই হ'ল মুঠতে তাতে আকৌ আইচক্ৰীম মোৰ এটাই জাঙিয়া এতিয়া ভাল লাগিছে নে আপোনালোকৰ এই পিছ বাহিৰ মালিক বেলুনৰ মালিক নহয় আজি তই কিমান বাঁহী বজা চাম ৰন থন থন গাইছ ল'ৰাবোৰে পকেটত হাত ভৰাই চাবা যদি মাল চুই পোৱা হিৰো আৰু যদি বাল চুই পোৱা তেতিয়া জিৰো বুলি ভাবি গুচি আহিবা পকাত শুই শুই গাৰ বিষ হৈছে শ্যামকানু মহন্তৰ শ্যামণি মিয়া আজিৰ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভালেই পালে তথাপিতো আপোনালোকে লাইক কমেণ্ট কৰি জনাই দিব ভিডিঅ'টো চাই বাৰু কেনে পালে আৰু ইমান দিনৰ মূৰত আচলতে নতুন ভিডিঅ' দিছোঁ আজিৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু যিসকলে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মানে আপোনালোকে পায়েই থাকিব তে গাইজ পুনৰ লগ পাম আপোনালোকক অন্য এটা নেক্সট ফান্নি মিমছ ভিডিঅ'ত আজিলৈকে এৰিলোঁ বাই বাই আৰে মুকেশ সঁচাকে মই জুবিন দেশৰ মানুহ আৰু আমি আজি এজন ভগৱানক হেৰালো জুবিনদাৰ ন্যায় আমাক লাগিবই